5 জুলাই 1960 চনত হায়দৰাবাদৰ এটা সাধাৰণ পৰিয়ালত এটা ল'ৰাৰ জন্ম হয়, যিজন ল'ৰাই 1985 চনত প্ৰথমবাৰৰ বাবে শ্বেয়াৰ মাৰ্কেটত ভৰি থয় মাত্ৰ 5,000 টকাৰে, আৰু পিছত গৈ সেই 5,000 টকাটো তেওঁ 50,000 কোটিলৈ কনভাৰ্ট কৰিবলৈ সক্ষম হয়। এটা এয়াৰলাইন্স কোম্পানীৰো মালিক হৈ পৰে, আৰু শেষত ভাৰতত তেখেতক শ্বেয়াৰ মাৰ্কেটৰ বিগ বুল নামেৰে জনাজাত হয়, ভাৰতৰ ৱাৰেন বাফেট নামেৰে জনাজাত হয়। হয়, আমি ক'বলৈ গৈ আছো ভাৰতৰ শ্বেয়াৰ মাৰ্কেটৰ বিগ বুল তথা ৱাৰেন বাফেট ৰাকেশ জুনজুনৱালাৰ কাহিনী। ৰাকেশ জুনজুনৱালাৰ জন্ম হৈছিলে এক মাৰোৱাৰী আগৰৱালা পৰিয়ালত। তেওঁৰ পিতৃ ৰাধেশ্যাম জুনজুনৱালা এজন আয়কৰ আয়ুক্ত আছিলে, মানে ইনকম টেক্সৰ কমিশ্যনাৰ আছিলে। যিহেতু সৰুৰ পৰাই তেওঁ সেই টেক্স বা ধন আদান প্ৰদানৰ লগত জড়িত কথাবিলাক শুনি আহিছিলে, সেইবাবে পিছৰ ফাললৈ তেওঁৰ ধনৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ গঢ়ি উঠে বা বিত্তীয় জগতৰ প্ৰতি তেওঁ এক আকৰ্ষণ বৃদ্ধি পায়। সেইবাবে উচ্চ শিক্ষাৰ বাবে ৰাকেশ জুনজুনৱালা মুম্বাইলৈ যায় আৰু মুম্বাইৰ চিডেনহাম কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তেওঁ এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে অৰ্হতা লাভ কৰে। কলেজত পঢ়ি থকাৰ সময়তে তেওঁৰ শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি আকৰ্ষিত হয়, যিটো সময়ত চেনচেক্স আছিলে মাত্ৰ 150ৰ আশে-পাশে। সেই সময়খিনিত খুব কম সংখ্যক মানুহেহে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ কথা বিশ্বাস কৰিছিলে বা শ্বেয়াৰ মাৰ্কেটৰ সেই বিষয়টো সেই সময়ত চৰ্চাত অহাই নাছিলে। কিন্তু ৰাকেশ জুনজুনৱালা অলপমান বেলেগতকৈ বেলেগ আছিলে। 1985 চনত ৰাকেশ জুনজুনৱালাই শ্বেয়াৰ বজাৰত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে। সেই সময়ত তেওঁৰ মূলধন আছিলে মাত্ৰ 5,000 টকা। 1983 চনত প্ৰথমবাৰৰ বাবে তেওঁ ডাঙৰ এটা সফলতা লাভ কৰিবলৈ সক্ষম হয়। সেই সময়ত তেওঁ টাটা টিৰ শ্বেয়াৰ প্ৰায় 43 টকাত কিনিছিলে, আৰু মাত্ৰ কেইমাহমানৰ পাছতেই সেই টাটা টিৰ শ্বেয়াৰটো হৈ পৰিলে 143 টকা, আৰু তেওঁ সেইটো বিক্ৰী কৰি দিলে। আৰু সেই সময়তে তেওঁৰ লাভ হৈছিলে প্ৰায় 5 লাখ টকা, মানে 1983 চনত 5 লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছিলে। সেইটো হয়তো আজিৰ ডেটত 10 কোটিতকৈও বেছি হ'ব। সেই এটা সিদ্ধান্তই ৰাকেশ জুনজুনৱালাৰ কিন্তু জীৱনটো সলাই পেলালে। 1989 চনৰ ভিতৰত মাত্ৰ 3-4 বছৰতে তেওঁৰ মূলধন প্ৰায় 20ৰ পৰা 25 লাখ টকালৈকে বৃদ্ধি পায়। সেই সময়ৰ বাবে কিন্তু ই বৰ সাধাৰণ কথা নাছিলে। সেই 20 লাখ 25 লাখ টকা আজি হয়তো 100 কোটিতকৈও অধিক হৈ পৰিব। 1991 চনত ভাৰতৰ ইকনমিটো উদাৰীকৰণ হ'বলৈ আৰম্ভ হয়, মানে টনকিয়াল হ'বলৈ আৰম্ভ হয়, আৰু ঠিক সেইটো সময়তে সেই ৰাকেশ জুনজুনৱালাই কিন্তু তাৰ সুযোগ ল'বলৈ এৰি নিদিল। কিন্তু ইয়াৰ এটা ফালে যদিও নেকি লাভ আছিলে, এটা ফালে কিন্তু বহুত সংকটো আছিলে। যিহেতু শ্বেয়াৰ মাৰ্কেট বহুত আপ হৈ গৈছিলে, চ' যিকোনো সময়তে যদি শ্বেয়াৰ মাৰ্কেট ডাউন হৈ যায়, তেতিয়াহ'লে কিন্তু ৰাকেশ জুনজুনৱালা বা সেই বিনিয়োগকাৰীসকল দেউলীয়া হ'বলৈ বেছি সময় নালাগিব। ঠিক সেইটোৱে হ'ল 1992 চনত হৰ্ষদ মেহতাৰ কেলেংকাৰী বাহিৰলৈ আহে আৰু গোটেই শ্বেয়াৰ বজাৰখনেই কঁপাই তোলে। কিন্তু তেতিয়াও ৰাকেশ জুনজুনৱালা কিন্তু পিছ হুহুকি নাহিলে। তেওঁ ৰিস্ক ল'লে, বহুতো বিনিয়োগকাৰী ধ্বংস হৈ গ'ল, কিন্তু ৰাকেশ জুনজুনৱালা তেতিয়াও বাচি থাকিলে, কাৰণ তেওঁ ধৈৰ্যৰে অপেক্ষা কৰিলে। বাকীসকল বিনিয়োগকাৰীয়ে ভয়তে গোটেই পইচাটো তেওঁলোকে লছতে উঠাই আনিলে, কিন্তু ৰাকেশ জুনজুনৱালাই লছ হোৱাৰ স্বত্তেও কিন্তু আৰু বেছিকে নিৱেশহে কৰিলে, মানে তেওঁ ইনভেষ্টহে কৰিলে। যেতিয়া ডাউন হ'ল শ্বেয়াৰ মাৰ্কেট, তেওঁ গম পালে যে এদিন নহয় এদিন ভাৰতৰ ইকনমি আকৌ আপ হ'বই, সেইবাবে মই এই সময়টো আচলতে সুযোগহে লোৱা উচিত, আৰু তেওঁ বেছিকে ইনভেষ্ট কৰিবলৈহে আৰম্ভ কৰি দিলে। তেওঁৰ এই দীৰ্ঘম্যাদী চিন্তা আৰু ভাৰতৰ ভৱিষ্যতৰ ওপৰত বিশ্বাসেই কিন্তু তেওঁৰ গোটেই জীৱনটোৱে সলনি কৰি পেলালে। 2000 চনৰ আৰম্ভণিতে ৰাকেশ জুনজুনৱালাই ৰেয়াৰ এণ্টাৰপ্ৰাইজ বুলি এটা কোম্পানী আৰম্ভ কৰে। ৰেয়াৰ এণ্টাৰপ্ৰাইজৰ প্ৰথম আখৰ দুটা RA মানে ৰাকেশৰ পৰা আহিছে, আৰু RE টো আহিছে ৰেখা, তেওঁৰ পত্নীৰ নামৰ পৰা। তেওঁ এই সময়খিনিলৈকে কিন্তু গোটেই ভাৰততে সকলোৱে জনা আৰম্ভ হৈ গৈছিলে, মানে ৰাকেশ জুনজুনৱালা সেই শ্বেয়াৰ মাৰ্কেটৰ এখন চিনাকি মুখ হৈ পৰিছিলে। মানুহে তেওঁক ভাৰতৰ ৱাৰেন বাফেট বুলি মাতিবলৈ আৰম্ভ কৰিছিলে। তেওঁ প্ৰায়ে কৈছিলে যে ভাৰতৰ উন্নতি এদিন নহয় এদিন হ'বই, আৰু সেইখিনি সময়তে তেওঁৰ অন্যতম শ্ৰেষ্ঠ বিনিয়োগ আছিলে টাইটান কোম্পানীত। তেওঁ টাইটান কোম্পানীৰ শ্বেয়াৰ প্ৰায় 30ৰ পৰা 35 টকাত কিনি প্ৰায় 10 বছৰ ধৰি তেওঁ নিৱেশ কৰি পিছত কিন্তু সেই শ্বেয়াৰ বহু টকাত তেওঁ বেচিবলৈ সক্ষম হৈছিলে, আৰু সেই 30 টকাত কিনা টাইটানৰ শ্বেয়াৰ এটাৰ কিন্তু আজিৰ বজাৰ মূল্য প্ৰায় 4,900 টকা, মানে 5,000 টকা। 30 টকা ক'ত, 5,000 টকা। তেওঁ যদি সেইটো সময়ত 30 কোটি টকাও লগাইছে, তেতিয়াহ'লে আজি কিমান বেছি বাঢ়ি গৈছে ভাবক। আৰু সেই টাইটান কোম্পানীৰ শ্বেয়াৰে কিন্তু তেওঁক হাজাৰ হাজাৰ কোটি টকা সম্পত্তি গঢ়াত কিন্তু সহায় কৰিলে।
আৰু লাহে লাহে তেওঁৰ পৰ্টফলিঅ'ত লিউপিন, ক্ৰিচিল, টাটা মটৰ্ছ, ষ্টাৰ হেল্থ, মেট্ৰ' ব্ৰেণ্ডছ, ফৰ্টিছ হেল্থ কেয়াৰ আৰু কনকৰ্ড বায়'টেকৰ দৰে আৰু তেনেকুৱা বহুতো ডাঙৰ ডাঙৰ কোম্পানী আহি পৰিলে। আৰু এটা সময়ত মাতৃৰ কথা শুনি সেই ক্ৰিচিলৰ শ্বেয়াৰ বিক্ৰী কৰি ৰাকেশ জুনজুনৱালাই 27 কোটি টকাত মাটি ক্ৰয় কৰে আৰু মুম্বাইৰ সেই মাটিডোখৰ পিছত গৈ পেলাই তেওঁ প্ৰায় 10 বছৰমান ৰাখি প্ৰায় 80 কোটিৰো অধিক দামত বিক্ৰী কৰিবলৈ সক্ষম হয়। আৰু 2021 চনত ৰাকেশ জুনজুনৱালাই এক বিমান পৰিবহণ খণ্ড আৰম্ভ কৰে। নাম দিয়ে আকাশা এয়াৰ। তেওঁ বিশ্বাস কৰিছিল যে ভাৰতত বিমান যাত্ৰাৰ চাহিদা লাহে লাহে বৃদ্ধি হ'ব আৰু ভৱিষ্যতে আৰু বহু গুণে বৃদ্ধি পাব। 2022 চনৰ 7 আগষ্টত আকাশা এয়াৰলাইন্সে প্ৰথমখন বাণিজ্যিক উৰণ চলায়, যিটো তেওঁৰ আচলতে এক ডাঙৰ সপোন আছিলে। ৰাকেশ জুনজুনৱালা সদায় তেওঁৰ ডাঙৰ হাঁহিটোৰ বাবে জনাজাত আছিলে। তেওঁ খুব ডাঙৰকৈ হাঁহিছিলে আৰু তেওঁৰ নিৰ্ভীক মতামতৰ বাবে তেওঁ ফেমাছ আছিলে। ভাৰতৰ ভৱিষ্যতৰ প্ৰতি তেওঁ প্ৰবল আশাবাদী আৰু ভালপোৱা আছিলে। তেওঁ ভাল পাইছিলে বলিউড সংগীত আৰু শিল্প। ৰাকেশ জুনজুনৱালাৰ কোম্পানীয়ে 2012 চনৰ ইংলিছ ভিংলিছ বুলি এখন চিনেমা প্ৰযোজনাও কৰিছিলে। তেওঁ তেওঁৰ সম্পত্তিৰ প্ৰায় 25% স্বাস্থ্য সেৱা, শিক্ষা আৰু শিশু কল্যাণৰ বাবে দান কৰাৰ পৰিকল্পনা কৰিছিলে। সেই 5,000 টকাৰ পৰা কিন্তু 50,000 কোটি টকাৰ এই যাত্ৰা কিন্তু কোৱাৰ দৰে ইমান সুচলো নাছিলে। তাৰ মাজত কিন্তু বিভিন্ন ধৰণৰ বাধা তেওঁ সময়ে সময়ে পাই আহিছিলে। ঠিক তেনেদৰে 2021 চনত সেবিয়ে তেওঁৰ বিৰুদ্ধে এটা ইনচাইডাৰ ট্ৰেডিং গোচৰত তদন্ত কৰিছিলে। পিছত সেই বিষয়টো নিষ্পত্তি কৰা হয় আৰু তেওঁৰ সেই বিনিয়োগৰ যাত্ৰা তেতিয়াও কিন্তু অব্যাহত ৰাখিবলৈ তেওঁ সক্ষম হয়। 14 আগষ্ট 2022 চনত ৰাকেশ জুনজুনৱালাৰ মৃত্যু হয়। তেওঁৰ বয়স সেই সময়ত আছিলে 62 বছৰ আৰু মৃত্যুৰ কাৰণ আছিলে মাল্টিপল অৰ্গেন ফেইলাৰ। আৰু ভাৰতে সৰ্বকালৰ শ্বেয়াৰ মাৰ্কেটৰ এজন কিংবদন্তীক হেৰুৱাব লগা হয়। সেই মৃত্যুৰ সময়ত তেওঁৰ মুঠ সম্পত্তি আছিলে প্ৰায় $5.8 বিলিয়ন। মানে আজিৰ তাৰিখত সেই টকাখিনিৰ মূল্য প্ৰায় 50,000 কোটি টকা। 2023 চনত ভাৰত চৰকাৰে মৰণোত্তৰভাৱে ৰাকেশ জুনজুনৱালাক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। সেই 1985 চনৰ 5,000 টকাৰ পৰা বৰ্তমানৰ 50,000 কোটি টকাৰ যি যাত্ৰা, এয়া কেৱল কিন্তু অকল টকা ঘটাৰ যাত্ৰা নাছিলে। এই গোটেই যাত্ৰাটো আছিলে বিশ্বাসৰ, ধৈৰ্যৰ আৰু ভাৰতৰ ভৱিষ্যতৰ ওপৰত তেওঁৰ থকা এক অটল বিশ্বাসৰ প্ৰতিফলন। সেইবাবেই ৰাকেশ জুনজুনৱালা সদায় ভাৰতীয় শ্বেয়াৰ বজাৰৰ বিগ বুল হৈ ৰৈ যাব। ৰাকেশ জুনজুনৱালাৰ এই কাহিনীয়ে হয়তো আমাক সকলোকে অনুপ্ৰাণিত কৰিব, যাতে আমি ভালদৰে নিৱেশ কৰি পেলাই আমিও কেতিয়াবা এইদৰে বিগ বুল হ'বলৈ সক্ষম হওঁ। যিসকলে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।